নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ লাইনশ্বিপে ইউটিউব চেনেললৈ নিশ্চয় সকলে ভালে আছে আজি ভিডিঅ'টো এয়া মায়ে মই আৰম্ভ কৰিছোঁ আমি এতিয়া বিহপুৰীয়ালৈ যাবলৈ ওলাইছোঁ এয়া দেহা আৰু মই বিহপুৰীয়া যাম এতিয়া দেহা এটা চুৱেটাৰ কিনিব লাগে চুৱেটাৰ কিনিবৰ কাৰণে যাম চুৱেটাৰ আজি দেওবাৰো বাৰু তথাপিতো যাওঁচোন দোকান খোলা আছে না চাওঁ নহয় আগতে এবাৰ দেওবাৰে বজাৰ কৰিবলৈ গৈছিল আছিলে আকৌ সেইদিনাখন খোলা আৰু পাছবেলা খোলে সেইকাৰণে এতিয়া পাছবেলাই হ'ল যিহেতু এতিয়া 3:30 বাজিলেই সেইকাৰণে আমি দেৰিকৈ ওলাইছোঁ যাওঁ কি পাওঁ এতিয়া এনেকুৱা এতিয়া এই মাত্ৰ আকৌ এয়া কোন আহিছে বাৰু বেপাৰীজন আহিছে নেকি এতিয়া আহিছিলে অঁ এয়া বেপাৰী এজন বাইক লৈ আহিছে তুলি চুলি এইবোৰ ৰক চক লৈ আহিছে আমিও লেপ এখন ৰাখিলোঁ এখন নহয় বাৰু দুখন ৰাখিলোঁ বেপাৰীজনৰ পৰা আহি পেলাই দেখুৱাম আহিলোঁ বিহপুৰীয়া দেখোন সকলো দোকানখিনি বন্ধই আছে ক'ততো দোকান খোলাই নাই এখন যেন তেনে এখন দোকান খোলা পাইছোঁ মই কেইবাজনকো ফোনো কৰিলোঁ আচলতে দোকান বন্ধ হৈ আছে আৰু আমি হ'লচেলতে মাল আনো দোকানবিলাক বন্ধ আছে এইখনৰ পৰাই আমি মাল কিনো এখন চাওক দোকান আপোনালোকো আহিবচোন ইয়াত কিনিলে বহুত সস্তাতে পাব আচলতে হ'লচেল বুলি নহয় অলপ সস্তাও হয় আমি বাৰু হ'লচেলতে কিনো মই আজি আগতে অলপ কাপোৰ বিক্ৰীও কৰিছিলোঁ কিন্তু সেই তেতিয়া অলপ আনো এতিয়া তেনেকৈ আনিবলৈ নহয় পইচা পাতি কমি গ'ল সেইকাৰণে তথাপিতো এইখিনি কাপোৰ আমি ইয়াতে আগতেও কাপোৰৰ বজাৰ কৰিছোঁ আৰু 5,000 টকা হ'লগৈ আৰু বজাৰখিনি সেইখিনি কৰিলোঁ এয়া দেহা কাপোৰখিনি আহিয়ে দেহাই কাপোৰ দেখুৱাই আছে কাপোৰ আনিলোঁ আৰু কাপোৰ আনিছোঁ আৰু সেইখিনি আপোনালোকক নেদেখাওঁ সেইখিনি প্ৰেজেণ্টৰ কাৰণে আহিছে মায়ে কাপোৰখিনিকে আজি দেখুৱাওঁ কি কি আনিছোঁ প্ৰথমে ইয়াতো টুপি এইটো আমাৰ মা ভাগৰ টুপি মাৰ কাৰণে আনিছোঁ আৰু এইটো মোৰ ভাগৰ এইবিলাক টুপি তাৰপৰা আছে এটা টপ এইটো দেখাই দিওঁ আপোনালোকক মোৰ কাৰণে মই তিনিটা আনিছোঁ মোৰ কাৰণে টপ এটা জিন্স এইটো কেনেকুৱা লাগিছে কমেণ্ট কৰি ক'ব আপোনালোকে এইটো তাৰপৰা এইটো জিন্স এইটো জিন্স কেনেকুৱা লাগিছে মোৰ কিন্তু পচন্দ হৈছে টপ দিয়ে জিন্সকেইটা আপোনালোকে কৈছে ক'ব দেই কেনেকুৱা লাগিছে আপোনালোকৰ এনেকৈ দেখুৱালোঁ এইটো টপ এইটো কি ডিজাইনটো কালাৰটো বেলেগ এইটো এটা টপ আৰু এইটো এটা এইকেইটা তিনিটা টপ আনিছিলোঁ এটা জিন্স তাৰপৰা দুটা টুপি আৰু এইযোৰ হাত মোজা মোৰ ভাগৰ কেনেকুৱা দিছে পিন্ধি দেখুৱাই দিওঁ দেই আপোনালোকক চাওক কেনেকুৱা লাগিছে মোক এইটো সেইকেইটা আপোনালোকক দেখুৱাই দিম ৰ'ব আৰু কেইটামান বস্তু কিনিছিলোঁ ঘৰতে সেইকেইটা আপোনালোকক দেখুৱাম সেইকেইটা নহয় মানে লঘু আৰু খান মই লৈ খানা কৰিছোঁ খানা অকণমান গৰমত ল'বলৈও ভাল ঠাণ্ডাত ল'বলৈও ভাল লঘু আৰু খান মই লৈ খানা কৰিছোঁ খানা অকণমান গৰমত ল'বলৈও ভাল ঠাণ্ডাত ল'বলৈও ভাল
লেপ দুখন ল'লোঁ ঘৰতে আহিছিলে লেপ দুখনত 2700 টকা দিলোঁ দাম বেছি হ'লেও নাজানো কম হ'লেও নাজানো আৰু দেখাই দিছে লেপখিনিও আৰু আহি গোটেই বজাৰৰ কাপোৰ গোটেইখিনি মানে ভৰ্তি কৰি দিছে আৰু ভিতৰত গোটেই বজাৰখিনি খুলি দিছে আৰু অলপ বজাৰ কৰি আনিছোঁ গোটেইখিনি আপোনালোকক দেখাই দিবলৈ মই সেইখিনি আপোনালোকক দেখুৱাম বুলি কৈছিলোঁ তথাপিতো দেখুৱাই দিওঁ মায়ে কৈছে দেখুৱাই দিবলৈ দেখুৱাই দিওঁ সেইকাৰণে আপোনালোককো ভাবিছোঁ ঠাণ্ডাত আলহী আহিলে লাগে মই আগে পিছে নাজানো দাম সেইকাৰণে কিনিলোঁ আজি বজাৰ কৰি আহি ঘৰ পালোহি বিহপুৰীয়াৰ পৰা একদম বাইকত গৈছিলোঁ যে একদম বতাহত জপৰা হৈ গ'লোগৈ ঠাণ্ডা অকণ বতাহ জপৰা হৈ গ'লোগৈ আমি ঘৰ পাই দেহাই কাপোৰখিনিও দেখুৱাইছে আপোনালোকক কি কিনিলোঁ লেপ দুখন কিনিছোঁ সেয়া দেখিছে আৰু অলপ কাপোৰ কিনি অনা হৈছে বজাৰ বহুত কৰা হৈছে সেইখিনি কাপোৰ আপোনালোকক আনাছোঁ অকণমান এনে দেখাই দিম এইখিনি চাৰ্ট বেজেনৰ কাৰণে আনিছে মায়ে এইটো হ'ল ব্লেক কালাৰ ব্লু কালাৰ ব্লেক এইটো নেভি ব্লু বুলি কয় নেভি ব্লু মই ভুল হৈ গৈছে ব্লেক কৰি দিছোঁ আৰু সেয়া জিন্স সেইটো এটা জিন্স এইখিনি একে জিন্স হয় তিনিটা চাৰ্টো একেই হয় কালাৰটো বেলেগ জিন্স তিনিটা তাৰপৰা আৰু এইটো আছে কাপোৰ সৰু ল'ৰা ছোৱালী কাপোৰ আমাৰ মায়ে প্ৰেজেণ্ট দিবলৈ আনি থৈছে এইখিনিও সৰু ল'ৰা ছোৱালী কাপোৰ তিনিযোৰ আছে ইয়াত এয়া বজাৰখিনি আপোনালোক দেখালে আৰু তাইৰ লগতে কাপোৰ চেঞ্জ কৰিয়ে দিলে মুখখন কোলা কোলা লাগিছে আৰু আমাৰ ভিতৰত বহুত আন্ধাৰ হয় ভিডিঅ'খিনি সেইকাৰণে মোৰ মুখখন কোলা কোলা লাগিছে আমাৰ ভিতৰত বহুত আন্ধাৰ হয় ড্ৰেছ চেঞ্জ কৰিলে ইয়াত টুপি নতুন ড্ৰেছ নতুন এয়া পেণ্ট নতুন সকলোখিনি পিন্ধি আছে চাই লওক দেই এইটো আপোনালোকে নেদেখিব বা কোলা কোলা হাত মোজা এযোৰ নতুন মই পিন্ধি আছোঁ এইযোৰ আচলতে দেহালে চুৱেটাৰ এটা ল'বলৈ গৈছিলোঁ কিন্তু চুৱেটাৰ তাই জোখত নাপালোঁ জেকেটো নাপালোঁ জোখতকৈ মানে বেছি তাই ডাঙৰ হৈছে বেছি শকতো হৈছে সেইকাৰণে তাই জোখত নাপালোঁ সেই চুৱেটাৰ তাই একে সোপাত কাপোৰকে ল'লে একে টপ লৈছোঁ মই সেইকাৰণে মায়ে অকল টুপি এটা লৈছে মই লৈছোঁ টপ তিনিটা জিন্স এটা টুপি এটা হাত মোজা এযোৰ আমাৰ মায়ে অকল এটা বস্তু লৈছে টুপি ল'ম বুলি কৈছিলে কিন্তু নল'লে ভিডিঅ'টো সকলোৱে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ পুনৰ এটা ব্লগত লগ পাম বাই বাই